আপোনাক স্ক্ৰীনত এটা ভিডিঅ' দেখুৱাই আছোঁ। এই ভিডিঅ'টো হৈছে এগৰাকী হিন্দু মহিলাৰ। সেই মহিলাগৰাকীৰ পুত্ৰৰ কেঞ্চাৰ হৈছে আৰু সেই মহিলাগৰাকীৰ পুত্ৰৰ কেঞ্চাৰৰ বাবে বহু টকাৰ প্ৰয়োজন, চিকিৎসাৰ বাবে বহু টকাৰ প্ৰয়োজন। তেখেতে সকলোৰে আগত ভিক্ষা মাগিলে, কিন্তু কোনেও তেখেতক সহায় নকৰিলে বা টকা পইচা প্ৰদান নকৰিলে। কোনোবাই তেখেতক ক'লে যে আজি কোনোবা এটা মছজিদত, ডাঙৰ মছজিদত গৈ মুছলমান ধৰ্মৰ যিসকল ব্যক্তি আছে তেখেতলোকে নামাজ আদায় কৰিব, আৰু আপুনি যদি সেই স্থানলৈ যায় তেতিয়াহ'লে আপুনি তাত টকা পইচা পাব বা আপুনি সহায় হাত পাব, আপোনাৰ সন্তানৰ চিকিৎসা হ'ব। সেই হিন্দু মহিলাগৰাকীয়ে সেই স্থানত গৈ তেখেতে ভিক্ষাৰ জোলা মেলা দৰে মেলি দিলে আৰু প্ৰতিজন মুছলমান ভাই বন্ধুৱে সেই জোলা ভৰাই দিলে। সেই অসহায় মাতৃগৰাকীক, দুৰ্ভগীয়া মাতৃগৰাকীক টকা পইচাৰে সহায় কৰিলে আৰু তেখেতৰ সন্তানৰ সেই কেঞ্চাৰৰ চিকিৎসা হ'ল। আকৌ কৈছোঁ, আপোনালোকে কাৰোবাৰ অৰ্ডাৰ ফ'ল' কৰি আপোনালোকে কাৰোবাৰ কোনোবা এটা ধৰ্মৰ বিৰোধী নহ'ব, কট্টৰ হ'বলৈ চেষ্টা নকৰিব। প্ৰথমতে আপুনি মানুহ হ'বলৈ চেষ্টা কৰক। যি ধৰ্মই আপোনাক ঘৃণ কৰিবলৈ শিকাইছে আন এটা ধৰ্মক, সেই ধৰ্ম কেতিয়াও সন্মানৰ ধৰ্ম হ'ব নোৱাৰে। যি ধৰ্মই আপুনি আন এটা ধৰ্মক কটা মেৰা কৰিবলৈ শিকাইছে, সেই ধৰ্ম কেতিয়াও সন্মানৰ ধৰ্ম হ'ব নোৱাৰে। যি ধৰ্মই আনক কেৱল মাত্ৰ তুচ্ছ তাচ্ছিল্য কৰিবলৈ শিকাইছে, সেই ধৰ্ম কেতিয়াও সন্মানৰ ধৰ্ম হ'ব নোৱাৰে। প্ৰকৃততে আমি মানুহ হ'বলৈ চেষ্টা কৰক। এই ধৰ্মৰ এই লগুণডাল আপোনালোকে ধৰ্মৰ যি পাকচক্ৰত সোমাই সোমাই নিজৰ মানৱীয়তাৰ গুণ, মানুহ নামৰ গুণ পাহৰি গৈছে। প্ৰকৃততে মানুহ হ'বলৈ আপোনালোকে পাহৰি গৈছে। প্ৰথমতে মানুহ হওক। কাৰোবাৰ আপোনালোকে অৰ্ডাৰ ফ'ল' কৰি আপোনালোকে কাৰোবাৰ গোলামৰ দৰে কেৱল মাত্ৰ হিন্দু মুছলিম কৰি কৰি সময়বোৰ পাৰ নকৰে। কাটিলে যদি তেজ ৰঙাই ওলায়, তেতিয়াহ'লে প্ৰকৃততে মানুহ হৈ সকলোৰে বাবে বিপদৰ সময়ত সকলো থিয় হওক, সকলোৰে বাবে সকলোৱে কাম কৰক। ৰাজনীতিবিদসকলে দুটা ধৰ্মৰ মাজতো এনেও গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিবলৈ তেখেতলোকে অহুপুৰুষাৰ্থ চেষ্টা কৰিবই। ৰাতিপুৱা শুই উঠি বেলেগ কাম নাথাকিলেও তেখেতলোকে মুখ্য কাম হিচাপে সেইটোকে নিৰ্বাচন কৰিব।